নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে মোৰ পিছফালে এখন আচলতে এলপি ট্ৰাক আৰু এয়া আচলতে যিহেতু ট্ৰাকত ৰঙালাও আচলতে ভৰ্তি হৈ আছে, সৰু গাড়ীত মেজিকত আহিছে আৰু এইফালে দেখিছে লোড কৰি আছে। যেহেতু আমাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ হাঁহখাতি অঞ্চলৰ আচলতে ধলা চৈখোৱা অঞ্চলটোৰ বাবে এটা শুভ সংবাদ। এই অঞ্চলৰ কেৱল যে আছাম লেমনেই আচলতে যে ভৰপূৰ তেনে নহয়, শেহতীয়াকৈ বা আজি দীৰ্ঘদিন ধৰি এই অঞ্চলৰ কৃষকসকলে যি ৰঙালাও খেতি কৰিছে, আটাইতকৈ সুখৰ খবৰ বৰ্তমান এই অঞ্চলৰ ৰঙালাও গৈ যিহেতু বহিৰাজ্যত নহয়, এইবাৰ গৈছে বিদেশলৈ। আমাৰ ইয়াৰ পৰা যে আচলতে ৰঙালাও যাব তাৰ পদক্ষেপ আচলতে দুজনমান যুৱ কৃষক তথা যুৱ ব্যৱসায়ী আচলতে তেনেধৰণৰ কাম হাতত লৈছে আৰু এই ৰঙালাওখিনি তেওঁলোকে যেতিয়া কাঠমাণ্ডু পঠাব আৰু মই এই দাদাৰ পৰা আচলতে কিছু কথা জানিবলৈ আপোনালোকে কিমান ৰঙালাও কলৈ নিব সেয়া কিছু জানিবলৈ চেষ্টা কৰিছো আপোনাৰ পৰা। আমাৰ আজি যিটো গাড়ী লোড হৈ আছে আমাৰ জিৰাক থেপাবাৰীৰ পৰা, এই গাড়ীটো নেপাল কাঠমাণ্ডু যাব। আমাৰ কৃষকসকলৰ সকলো বস্তু আমি কিনি লৈছোঁ, কিনি লৈ আমি নেপাল ছাপ্লাই পঠাইছোঁ বিদেশত। ইয়াকে কৈ মই সোমাইছোঁ। খুব ভাল এটা বিষয়, যিহেতু আমি আমাৰ ৰঙালাও প্ৰডাক্ট কৰোঁ, আমি বিভিন্ন সময়ত কৃষকে বহু সময়ত বজাৰৰ এটা অভাৱ অনুভৱ কৰে, কিন্তু এতিয়াৰ পৰা আচলতে কোনো কৃষকে আচলতে এইটোতে উদীয়মান যুৱকসকলে ওলাই আহিছে, যিহেতু বিশ্ব বাণিজ্য যিহেতু হাতত ল'বৰ কাৰণে। অন্য এজন মই যুৱ ব্যৱসায়ী আচলতে আমাৰ ককাইদেউ আছে, মই ককাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে যে এই ব্যৱস্থাটো আপোনালোকে কেনেধৰণে কৰিছে আচলতে, কিবা এটা কওক। কৃষক ৰাইজে উপকৃত হ'ব পৰাকৈ বা উৎসাহিত ভাল লাগিছে। আজি ধৰক আমাৰ ইয়াৰ পৰা ৰঙালাও গৈ কিনে বিদেশলৈ যেতিয়া ছাপ্লাই হৈছে, আমাৰ কৃষকখিনি মানে উপকৃত হ'ব নিশ্চয়। যদি আমি খেতি কৰি যদি মাৰ্কেটখন আমি নেপাওঁ, বজাৰখন যদি নেপাওঁ ভাল বজাৰ, তেতিয়াহ'লেতো আমাৰ খেতি কৰাটো এনেই অথলে যাব। গতিকে যি হৈছেতো ভালেই হৈছে, মানে সেইটোৱে আৰু। ধন্যবাদ। আৰু এটাই কথা মানে কি হয়, ৰঙালাও খেতিটো হৈছে বহুত ভাল খেতি, যিহেতু 90 দিনতেই ৰুই মেলি এইটো প্ৰডাকশ্যন কৰি মানে ছাপ্লাই দিব পাৰি। ইয়াতকৈ উন্নত খেতি বিশেষকৈ নাই বুলিয়ে ভাবোঁ আৰু বৰ্তমান। যিহেতু এবাৰতো 28 কুইণ্টেল পৰ্যন্ত 30 কুইণ্টেল পৰ্যন্ত পাই গৈছে এক বিঘাত। এনেকুৱা খেতিটো আৰু নাই বুলি ভাবোঁ। সেইটো কাৰণে খেতি কৰক, ৰাইজে খেতি কৰক, সেইটোৱে আৰু আশা কৰিলোঁ। নিশ্চয় আপোনালৈ ধন্যবাদ থাকিল। চ' কথা হ'ল কি, মই আৰু অন্য এজন যুৱ ব্যৱসায়ী আচলতে লগ পাইছোঁ, মই তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। আচলতে এই গোটেই ব্যৱস্থাখিনি মোৰ এজন বন্ধুক লগ পাইছোঁ। বন্ধু কি ক'বা, আজি আমাৰ খুব ভাল লাগিছে যে আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰা যিহেতু বহিৰাজ্যলৈ নহয়, যেতিয়া নেকি বিদেশলৈ যেতিয়া নেকি ৰঙালাও গৈছে, আচলতে আমাৰ কৃষকসকলৰ কাৰণে এটা খুব শুভ সংবাদ। কি ক'ব আজিৰ দিনটোত আপুনি? কৃষকসকলে এইটোকে ক'ব বিচাৰিছোঁ, যিহেতু আমি আজি প্ৰথমখন আমি গাড়ী ৰঙালাও মানে ভাৰতৰ বাহিৰলৈ মানে বিদেশলৈ আমি নেপাল কাঠমাণ্ডুলৈ নিবলৈ আমি পাৰিছোঁ আৰু পঠাইছোঁ। লগতে আৰু আমাৰ এই গোলাঘাটৰ পৰা আছে এই ককাইদেউ অংকুৰ ককাইদেউ, এই গোলাঘাটৰ পৰা আছে এই অংকুৰ ককাইদেউ। এওঁ আচলতে আহিছে কাৰণে এওঁৰ সুবিধাৰ কাৰণে আমি ইমানটো কৰিবলৈ পাৰিছোঁ। তেওঁক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অংকুৰ ককাইদেউক। আৰু নমস্কাৰ। ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণে হওক যাওক, তাকে আমি চেষ্টা কৰিছোঁ। কি ক'ব, আমি স্বাগতম জনাইছোঁ, যিহেতু আমাৰ ডিৰাক কাকপথাৰ বা তিনিচুকীয়া জিলাৰ এই পিছপৰা কৃষকসকলৰ উৎপাদিত ফচল যেতিয়া নেকি আপুনি বিদেশত ছাপ্লাই কৰিবলৈ অহাৰ বাবে আমি প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব আজি এই কৃষকসকলৰ উদ্দেশ্যে? ভাল লাগিছে ইয়ালৈ আহিলো, মানুহে আপোনাৰ কৃষকসকলৰ কথা বতৰা পাতি বা কৰ্মখিনি দেখি মই বহুত সুখী হৈছো। আশা ৰাখিছো অনাগত দিনত আৰু সুন্দৰকৈ খেতি বাতি কৰক। নিশ্চয়। আৰু উৎসাহ দিছো যে যিমান খেতি কৰিলো বস্তুটো আপোনাৰ ইয়াত বিকিবলৈ কোনো চিন্তা নাথাকিব। চ' আজিৰ পৰা আমি এটা কথা নিশ্চিত হ'ব পাৰিছো, এই অঞ্চলৰ কৃষকে আমি বহু সময়ত যিহেতু পথাৰ আমাৰ বজাৰো আমাৰ আচলতে হ'বলৈ গৈ আছে, আমি এতিয়া বিদেশৰ বজাৰো আমাৰ ৰঙালাও খেতিয়কে বা ৰঙালাও কৃষকে নিশ্চয় দখল কৰিছে। চ' বন্ধুসকল, ইমান সময় দিয়াৰ বাবে প্ৰত্যেকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এইসকল কৃষকে বা এইসকল উদীয়মান যুৱ ব্যৱসায়ী আচলতে প্ৰেৰণা পাব পৰাকৈ এই ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আপোনালোকক অশেষ ধন্যবাদ। নিশ্চয় ধন্যবাদ। মনোৰক্ষা কৰাৰ কাৰণে নিশ্চয় ধন্যবাদ।